हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰাহুল দি ব্লগ1 আজি মানে ভিডিঅ'টো মই কোম্পানীৰ ভিতৰৰ পৰা আৰম্ভ কৰিছোঁ আজি মানে টাইমে পোৱা নাই ৰাতিপুৱা এতিয়া গধূলি কেতিয়া বাজে 5:30 বাজে 5:30 বাজিল 5:30 বজাত ষ্টাৰ্ট দিছোঁ মই ভিডিঅ' বনোৱা টাইমে পোৱা নাই 7:30 বজাতে কামত আহিছোঁ এতিয়া কাম কৰি আছোঁ এতিয়া অলপ টাইম পাইছোঁ অলপ ব্লগটো বনাওঁ বুলি ভাবিছোঁ ইমান গৰমত কেনেকৈ থাকিম কি কৰিম সেইটোৱে ভাবি আছোঁ কামো কৰা নাযায় ইমান গৰমত চাহ কেনেকুৱা হৈ আছে ইমান গৰমত ঘামি অৱস্থা নাইকিয়া হ'ল এইবিলাক চাওক কোম্পানীৰ মাল পেকিং কৰি ৰাখি দিছে মানে অৰ্ডাৰ নাই বৰ্তমান এইবিলাক চাওক অৰ্ডাৰ নাইকিয়া হৈছে সেইকাৰণে ষ্টক কৰি ৰাখি দিছে পুৰা ষ্টক কৰি ৰাখি দিছে চাওক এইবিলাক চাব পাৰে এই গকুল ক'ত লুকাই আছে ইমান লাজ কৰে ল'ৰাটো ইমান লাজ কৰি নাপায় চা ইমান লাজ কৰি আছে যেতিয়া বিশ্বকৰ্মা পূজা হয় এইটোত মানে মন্দিৰৰ মূৰ্তি ৰাখে এইটো অলপমান সজাই পিনে মূৰ্তি ৰাখে ইয়াত আহিলোঁ ডিউটি শেষ 7:30 বাজিল এতিয়া অসমত চাগে আন্ধাৰে হৈছে ইয়াত এতিয়া পোহৰে আছে চাওক চাব পাৰে কিবা কওঁ ক'ব লগা নাই আকৌ বহুত গৰম বহুত গৰম কিয় ইমান গৰম কিয় পৰিছে কি ইমান গৰম দিনততো গৰম পৰিবই অসমততো ইমান গৰম নাই অসমৰ কথা বাদ দিয়া অসমত কিয়? বৰফ পৰি আছে এতিয়া বৰফ পৰি আছে ইয়াত কি চলি আছে ইয়াত এতিয়া বহুত গৰম চলি আছে গৰম চলি আছে গৰমৰ পিছত ঠাণ্ডা আহিব গৰমৰ পিছত ঠাণ্ডা আহিব আচ্ছা দে ৰাতি হ'ল শুব লাগে আৰু কিনো ক'ম আমাৰ এনেকাই খোৱা বোৱা চাই লওক এইপিনে খাই আছে ৰুটি খোৱা হ'ল এইপিনে পানী খাই আছে না গাখীৰ খাই আছে পানী খাই আছে পানী খাই আছে না ৱাটাৰ খাই আছে নেকি এই খোৱা পিনা হ'ল আৰু এইপিনে নাই একো নাই চব হে মোৰ কাৰণে নাই নেকি হা মাতে নিদে মই খালোঁৱে ভাত খালোঁ সেইকাৰণে মই ৰুটি নাখাওঁ মই মানে ৰুটি খাই ইমান ভাল নাপাওঁ সেইকাৰণে ৰুটি মই ভাল নাপাওঁ সেইকাৰণে মানে ভাতকে খাই দিলোঁ ভাত আছিল তেতিয়া মই ৰুটি খাব গ'লো বাপৰে বা কিমানখন নাটক উলিয়ালা কি মই ৰুটি খাই ভাল নাপাওঁ পৰঠা খাওঁ আলু পৰঠা খাওঁ তাৰপিছত খাওঁ পুৰি খাওঁ ৰুটি খালে বোলে গেছ হয় পুৰি খালে গেছ নহয় বাপৰে বা গেছৰ কথা নহয় মই মানে ৰুটি খাই বেয়া পাওঁ এখন খালে তাৰপিছত খাব মন নাযায় তাৰপিছত তুমি কৈছা না গেছ হয় ৰুটি খালে গেছ হয় তাৰপিছত পুৰি খালে গেছ নহয় ৰুটি খালে গেছ নহয় মই গম নাপাওঁ গেছ হয় নহয় আপোনালোকে কমেণ্ট কৰি জনাব কৈ আছে গেছ নহয় মই কৈ আছোঁ গেছ হয় কিন্তু ৰুটি খালে গেছ হয় না পুৰি খালে গেছ হয় এইটো মই গম নাপাওঁ কিন্তু মই কৈছোঁ ৰুটি খালেও গেছ হয় পুৰি খালেতো হয়ে ৰুটি খালেও গেছ হয় সেইটো কৈছোঁ কিন্তু মই ইমান নাজানো আপোনালোকে কমেণ্ট কৰি জনাব এয়া বাচন ধুব যাব নেকি বাচন ধুব যাবি নেকি হা জিন্দগী চাওক আমাৰ জিন্দগী চাওক দিনৰ 12 ঘণ্টা ডিউটি কৰি আহি ৰাতি আৰু 2-3 ঘণ্টা আৰু ডিউটি কৰিব লাগে ইয়াত তাৰপিছতহে টোপনি এনেকৈ আমাৰ জিন্দগী ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আজি যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মৰম আশীৰ্বাদ কৰি থাকিব এনেকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰি থাকিম এতিয়া মই নতুন কৰি আছোঁ অ'কে বাই গুড নাইট শুভৰাত্ৰি জয় আই অসম